নমস্কাৰ। মোৰ আজি অতিথি অনুষ্ঠানৰ অতিথি আমাৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত ইউটিউবাৰ জীৱন পৰিচয় তেখেত হ'ল চিন্তু বৰদলৈ। আজি মোৰ গৃহত অতিথি হিচাপে উপস্থিত হৈছেহি। তেখেতক পোনপ্ৰথমতে মই এখন তিৱা ফালেৰে আদৰিব ওলাইছোঁ। এয়া আপোনালোকৰ সন্মুখত এগৰাকী নৃত্যশিল্পী বুলি ক'লেও ভুল কৰা নহয়। তেখেত বহু মঞ্চত নৃত্য প্ৰদৰ্শন কৰি বহুখিনি প্ৰশংসা তুলিবলৈ সক্ষম হৈছে। তেখেতৰ সৈতে কিছু অন্তৰংগ আলাপ আমি কৰিবলৈ আগবাঢ়িছোঁ। বৰদলৈদেৱ, আপোনাক আমি আজি মোৰ এই অতিথি অনুষ্ঠানটিৰ অতিথি হিচাপে পাই সঁচাকৈ আমি আনন্দ অনুভৱ কৰিছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ আপোনাৰ এটা ইউটিউব চেনেল আছে, জীৱন পৰিচয় বুলি আমি ইতিমধ্যে দেখিছোঁ। আপুনি এই ইউটিউবৰ যি জীৱন পৰিচয় যিটো ইউটিউব আপুনি ব্যৱসায় হিচাপে লৈছে নে মনৰ এটা আনন্দ হিচাপে লৈছে? কেনেধৰণে লৈছে আপোনাৰ কম নিশ্চয় কম ভাল কথা সুধিছে আপুনি। প্ৰথমতে মই অসমবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অতিথিৰ যোগ্য নহয় বা অতিথিও আজি যিটো তেওঁ কৈছে যে দাদাজনে কৈছে যে এজন প্ৰতিষ্ঠিত ইউটিউবাৰ হ'বলৈ পৰা নাই, কাম কৰি আছোঁ, কাম কৰিবলৈ চেষ্টা কৰিছোঁ বা কাম শিকিবলৈ চেষ্টা কৰিছোঁ। তথাপিও মই দাদাক এটা কথা ক'বলৈ বিচাৰিছোঁ, ইউটিউবটো আচলতে মই সেইটো ব্যৱসায় ভিত্তিত লোৱা নাই। আমি গতানুগতিক দেখি শুনি কিছুমান বস্তু শিকা যায় আৰু কিছুমানে দেখি শুনিও কৰি থাকে। আচলতে বস্তুটো এনেকুৱা যে আমি কি কৰি আছোঁ বা আনক কি কৰিছোঁ, আনৰ কাৰণে কি কৰিছোঁ, নিজৰ নামটো মই পাব্লিচিটি কৰিব পাৰোঁ। মোৰ নাম চিন্তু বৰদলৈ, মই চিন্তু নামত ইউটিউবটো খুলিবলৈ পাৰিলোঁ হয়। তো চিন্তু বৰদলৈ নামত ইউটিউব চেনেলটো মই এইটো কাৰণে নকৰিলোঁ, মোৰ নিজৰ নামত নকৰিলোঁ। নিজক মই পাব্লিচিটি কৰিবলৈ বিচৰা নাই। আমাৰ মাজত লুকাই থকা বহুতো টেলেণ্টেড আৰ্টিষ্ট হওক বা কিবা বহুতো কলা আছে বা যিবোৰ প্ৰতিভা আমি বিচাৰি নাপাওঁ সচৰাচৰ। যিবোৰ প্ৰতিভা প্ৰচাৰৰ অভাৱতে হওক বা আমি বিচাৰি নোপোৱাৰ কিছু অসুবিধাতে হওক লুকাই থাকিব লগা হয়। সেইবোৰকহে মই আপোনাক আগবঢ়াই লৈ যাবলৈ সদায় চেষ্টা কৰোঁ। ভাল লাগিলে আপোনাৰ যি মহান উদ্দেশ্যৰে যি ইউটিউবৰ চেনেলটো চলাই আছে, সঁচাকৈ ভাল লাগিছে। ইয়াতে আমি এটা কথা আমি জানিব পাৰিছোঁ, এগৰাকী আপুনি ভাল নৃত্যশিল্পীও হয়। গতিকে এই নৃত্যৰ বিষয়ে অকণমান আমাক অৱগত কৰিব নেকি? যে ইতিমধ্যে আপুনি বিভিন্ন মঞ্চত তিৱা নৃত্য প্ৰদৰ্শন কৰি বা তিৱা নৃত্য শিকাই বহু সন্মান তুলিব সক্ষম হৈছে। গতিকে ইয়াৰ বিষয়ে অকণমান আমি জানিব বিচাৰিছোঁ। হয়, নিশ্চয় জনাম। এই ক্ষেত্ৰত মই প্ৰথমতে ধন্যবাদ দিব লাগিব মোৰ গুৰু নাদিয়াম দেউৰী, যিজন গুৰু ভাৰতবৰ্ষৰ বিখ্যাত এজন গুৰু নাদিয়াম দেউৰী। তেখেতৰ তত্ত্বাৱধানত বা তেখেতৰ পৰিচালনাতে ভাৰতবৰ্ষৰ হয়তো কোন ঠাইলৈ গৈছে বুলি ক'লে মই ক'ব নোৱাৰিম। কোনখন ঠাইলৈ যোৱা নাই বা অসমৰ কোনখন বা উত্তৰ পূৰ্বাঞ্চল কোনখন ঠাইলৈ আপুনি যোৱা নাই বুলি ক'লে মইতো ক'বলৈ পাৰিম যে কোন ঠাইত গৈছে বুলি ক'লে মই ক'ব নোৱাৰিম। মানে ভাৰতবৰ্ষৰ সকলো ঠাইতে গৈছোঁ, সকলো ৰাজ্যতে গৈছোঁ। আমি এবাৰ বৰ্মালৈও গৈছিলোঁ গুৰু নাদিয়াম দেউৰীৰ নেতৃত্বত। অসমৰ কথা নকওঁ বা ভাৰতবৰ্ষ বিভিন্ন ঠাইতে গৈছোঁ, ভাৰতবৰ্ষৰ বাহিৰলৈ গৈছোঁ গুৰু নাদিয়াম দেউৰীৰ নেতৃত্বত। এই ক্ষেত্ৰত মই এটাই ক'বলৈ বিচাৰোঁ, নৃত্য আচলতে কিছুমানে পেচাৰ হয়, কিছুমানৰ মানে নিচাও হয়। আচলতে মোৰ কৰি ভাল লাগে। নিজৰ এজন তিৱা ল'ৰা হিচাপে আমি প্ৰথমতে অসমীয়া, তাৰপিছত কোনোবা জাতি জনগোষ্ঠীয় ল'ৰা, সেইটো ক'ব লগা নাই। কিন্তু মোৰ যিটো মানে সকলোৱে বস্তুবোৰ এটা জানিবলৈ মানে কিছুমান বিষয়বস্তু, সেই বিষয়বস্তুৰ ওপৰত গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগে। অধ্যয়ন কৰিলেহে আমি বিষয়বস্তুৰ ওপৰত বুজি পাম। কিছুমানে বিষয়বস্তুটো বুজি নোপোৱাকৈ ব্যৱসায় ভিত্তিত লয়, বাণিজ্য ক্ষেত্ৰখনলৈ ৰূপান্তৰিত কৰে। এতিয়াও বহুতো দেখিবলৈ পাইছোঁ। আমিও যথেষ্ট অভিজ্ঞ নহয়, তথাপিও মই যিখিনি বুজি পাওঁ বা মোৰ বিবেকে যিখিনি ঢুকি পায় সেইখিনিয়ে ক'বলৈ বিচাৰিছোঁ। বস্তুবোৰক আমি ব্যৱসায় ভিত্তিত দি আমি জাতিটোক বা যোনেই নহওক, বড়ো, তিৱা, কাৰ্বি, ৰাভা, যোনেই নহওক, যিসকল আপোনাৰ নৃত্যশিল্পী হওক, কণ্ঠশিল্পী হওক, সেইসকল ব্যৱসায় ভিত্তিত বস্তুটো প্ৰথমতে ব্যৱসায় ভিত্তিত নলয়। আমি বস্তুটো আমাৰ বস্তুখিনি আমি যাতে দহৰ আগত চিনাকি কৰাই দিবলৈ পাৰোঁ, আমাৰ নিজৰ ঠাইতে আবদ্ধ নাৰাখি আমি সকলোৰ মাজতে যাতে বিলাই দিব পাৰোঁ। নৃত্যৰ ক্ষেত্ৰত যথেষ্টখিনি অভিজ্ঞ নহয়, তথাপিও তাৰমানে গুৰু নাদিয়াম দেউৰী ছাৰৰ পৰা মই যিখিনি জ্ঞান আহৰণ কৰিছোঁ, আজি 15 বছৰ কাল যিখিনি জ্ঞান আহৰণ কৰিছোঁ তাৰ ওপৰতহে মই ক'বলৈ বিচাৰিছোঁ।
আচলতে বস্তুটো বেয়া নহয়, কৰিব লাগে। নিজক মানে কি হয় অকণমান সুখ বিচাৰিব যায়, শান্তি বিচাৰিব যায়। সংগীত জগতখন এনেকুৱা এখন জগত, আপুনি য'ত কেৱল সুখে সুখ, শান্তিয়ে শান্তি বিচাৰি পাব, তাত দুখ বুলিবলৈ, দুখ ভাগৰ বুলিবলৈ একো বিচাৰি নাপায়। আজি আমি সিদিনাখন মই আছিলোঁ মাজুলীৰ পৰা ঘৰ সোমাইছোঁ, এই মৰিগাঁও, মোৰ ঘৰ মৰিগাঁৱত হয়। মাজুলীৰ পৰা ঘৰ সোমাইছোঁ মই ৰাতিপুৱা 9টা বজাত। 9:30 বজাত মই গা পা ধুই ৰেডি হৈ 10:30 মই কাৰ্বি আংলঙলৈ ৰাওনা হ'লোঁ, অৰ্থাৎ আপোনালোকৰ ইয়ালৈ ৰাওনা হ'লোঁ। কাৰ্বি আংলঙৰ ঠাইখিনি এনে এটা সুন্দৰ ঠাই, সুন্দৰ মনোৰমা, প্ৰকৃতিৰ লগত আপোনাৰ ৰিজালেও ভুল কোৱা নহ'ব। একদম প্ৰকৃতিৰ সৈতে এখন ঠাই, মানুহবোৰৰ মনবোৰ খুব শুদ্ধ এটা মন, মানে খুব সহজ সৰল মানুহ য'ত আপোনালোকে বিচাৰি পাব। সঁচা অন্তৰ, সঁচা মৰম অলপ বিচাৰি পাব। সেইকাৰণে হয়তো মই সময় পালে কাৰ্বি আংলঙলৈ দৌৰি দিওঁ। আপোনালোকক ফোন কৰোঁ মাজে সময়ে, দাদা মোক ছিংগাৰ এজনী কণ্টেক্ট কৰি দিওঁ, মই ছিংগাৰ এগৰাকী বিচাৰি দিওঁ, মই যিকোনো প্ৰতিভা এটা বিচাৰি দিওঁ, মই আপোনালোকৰ তাতে যাম। আহিবলৈ মন যায়, এনেই আহিবলৈ মন থাকিলেও মানে এনেই আহিবলৈ নোৱাৰোঁ যে মোক কিবা এটা বিচাৰি দিওঁ, মই তাত গৈ পেলাই ভিডিঅ' কৰিম। ভিডিঅ' কৰা চলে দাদাহঁতক এবাৰ চাবলৈ। আচলতে মানুহখিনি মৰমেৰে মোক টানি লৈ আহে, মৰমেৰে হাত বাউলি মাতি থাকে প্ৰতিটো সময়ত। কাৰ্বি আংলং বুলিয়ে নহয়, বিভিন্ন ঠাইত তেনেদৰে বহুতো আপোন মানুহ আছে। আপোন কিছুমান মানুহ থাকে, যিবোৰ মানুহ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। যেনেদৰে আপোনালোকৰ কাৰ্বি আংলঙলৈ আহিলে আপোনালোকৰ ঘৰত নাহিলে ভাল নালাগে, বা ঋতু পিংকি বাহঁতৰ ঘৰলৈ নাহিলে ভাল নালাগে। তেনেকুৱা বহুতো মানুহ আছে, কিন্তু কিছুমান এনেকুৱা মানে আমাৰ এনাজৰীডাল এনেকুৱা। আজি যে যিখন তিৱাসকলৰ, আমি অসমীয়াত গামোচা বুলি ক'বলৈ, তিৱাসকলৰ ভাষাত ফাগাৰ, তিৱাসকলৰ ফাগাৰ দিলে ইয়াত আপুনি যিমানবোৰ গুণা হিচাপ কৰিব নোৱাৰা গুণা আছে, এই গুণাবোৰৰ প্ৰতিটো গুণাত তেখেতসকলে মোক মৰমহে দিছে, আচলতে মৰমৰ আশীৰ্বাদ দিছে, সহযোগ কৰিছে। এয়া হয়তো এখন গামোচা নহয়, মোক গামোচাখন সন্মান কৰি দিছে হয়, কিন্তু কি হয় ইয়াত যিমানবোৰ গুণা আছে সিমানবোৰ মৰম মোৰ মাজত এইটো দাদাহঁতৰ ওপৰত আছে বা বিশ্বাস আছে, এইটো বিশ্বাসেৰে দিছে আৰু মই আঁকোৱালি লৈছোঁ। নৃত্য ক্ষেত্ৰখনত প্ৰথমে মই ক'বলৈ বিচাৰিম যে যিসকলে এতিয়াও এই কলা সংস্কৃতিৰ ওপৰত চৰ্চা নকৰে, তেওঁলোকক মই চৰ্চা কৰিবলৈ ক'ম। যিসকল উঠি অহা প্ৰজন্ম আছে, শিক্ষিত যুৱক যুৱতী আছে, ইয়াৰ নৃত্যৰ জৰিয়তে আপুনি জগত জিনিব পাৰে, সংগীতৰ জৰিয়তে আপুনি জগতখন জিনিব পাৰে। যিহেতু আমাৰ সংগীতেই হওক, খেলেই হওক, সকলো দিশৰ পৰা আপুনি জগতখন জিনিব পাৰে, মানুহৰ অন্তৰত ঠাই ল'ব পাৰে, যিটো খুব সহজভাৱে কৰিব পাৰিম। কিন্তু তাৰ বাবে লাগিব আপোনাৰ একান্ত বিশ্বাস, একাগ্ৰতা লাগিব। যদি নিজৰ একাগ্ৰতা নাথাকে আপুনি কোনোটো কামতেই সফল হ'ব নোৱাৰিব। ভাল লাগিলে আপোনাৰ যি নৃত্য আৰু ইউটিউবৰ মাজেৰে আমাৰ এই তিৱা জাতিটোক ভাৰত তথা বিশ্বতে চিনাকি কৰি দিবলৈ যি প্ৰয়াস চলাই আছে, সঁচাকৈ আমি জানি ভাল লাগিছে। আজি আৰু মোৰ এই অনুষ্ঠানটোত আপোনাক পাই সঁচাকৈ আমিও খুব আনন্দ হৈছোঁ। আগন্তুক দিনতো এনেধৰণে আপোনাৰ সৈতে সুন্দৰভাৱে আলাপ কৰি আজি মোৰ এই অনুষ্ঠানটো সামৰিছোঁ।